আজি মই আপোনালোকৰ বাবে দুটা প্ৰেৰণাদায়ক কাহিনী লৈ আহিছোঁ। প্ৰথম কাহিনীটো হ'ল এটা সৰু ভেকুলীৰ কাহিনী। এদিনাখন এটা ভেকুলীয়ে গছৰ ওপৰলৈকে উঠিবলৈ মন মেলিলে। সকলো ভেকুলীয়ে চিঞৰি বাধা দিবলৈ ধৰিলে যে এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। এটা ভেকুলীয়ে কেতিয়াও গছত উঠিব নোৱাৰে। কিন্তু ভেকুলীটোৱে গছৰ ওপৰলৈ উঠি গ'ল। কেনেকৈ? কাৰণ সি কলা আছিল। সি ভাবিছিল যে সকলোৱে চিঞৰি চিঞৰি তাক ওপৰলৈ উঠি যাবলৈ উৎসাহ যোগাইছে। সেইবাবে আমি নিগেটিভ বা ঋণাত্মক মন্তব্য আৰু ভাৱনাবোৰৰ ক্ষেত্ৰত কলা হ'ব লাগে, অৰ্থাৎ সেইবোৰ শুনিব নালাগে, যদিহে আমি নিজৰ লক্ষ্যস্থানত উপনীত হ'ব খোজো। আহকচোন এতিয়া দ্বিতীয় কাহিনীটোলৈ যাওঁ। দুটা বীজে এডোখৰ উৰ্বৰা মাটিত ওচৰা ওচৰিকৈ পৰি আছিল। প্ৰথম বীজটোৱে ক'লে, মই ডাঙৰ হ'ব বিচাৰোঁ। মই মোৰ শিপাক মাটিৰ বহু গভীৰলৈকে বিস্তাৰ কৰিব বিচাৰোঁ আৰু মোৰ ঠাল ঠেঙুলিসমূহক বহু ওপৰলৈকে যোৱাটো বিচাৰোঁ। মই মোৰ কোমল পাতবোৰৰ দ্বাৰা বসন্ত অহাৰ জাননী দিব বিচাৰোঁ। মই কোমল ৰ'দৰ উষ্ণতা অনুভৱ কৰিব বিচাৰোঁ আৰু ৰাতিপুৱাৰ নিয়ৰৰ টোপালেৰে মোৰ পাতবোৰক সিক্ত কৰিব বিচাৰোঁ। আৰু সেইবাবেই তাই লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। আনহাতে দ্বিতীয় বীজটোৱে ক'লে, মই যদি মোৰ শিপাবোৰ মাটিৰ গভীৰলৈকে পঠিয়াওঁ, মোৰ শিপাবোৰে আন্ধাৰত কাৰ লগত মোকাবিলা কৰিব লাগিব সেয়াতো মই নাজানো। যদি মই নিজকে ওপৰলৈ উঠাব খোজো, মোৰ কোমল গজালিবোৰে কিমান যে দুখ পাব। মই যদি কুঁহিপাত মেলো তেনেহ'লে মোক পোক পৰুৱাই নাখাবনে? যদি মই পাহি মেলো হয়তো মোক শিশুবোৰে টানি ছিঙি পেলাব। নাই, মই বিপদ আঁতৰ নোহোৱালৈকে ৰখিব লাগিব। আৰু সেইবাবে তাই বাট চাই থাকিল। এদিনাখন কুকুৰা এজনীয়ে মাটি খুচৰিলে আৰু তাইক খাই পেলালে। কাহিনীটোৰ সাৰমৰ্ম কি? যিসকলে ডাঙৰ সপোন দেখে আৰু পজিটিভভাৱে চিন্তা কৰে, সি সদায় আগবাঢ়ি যায় আৰু উন্নতি কৰে। আনহাতে যিসকলে নিগেটিভ থিংকিং কৰে আৰু জীৱনত ৰিস্ক ল'বলৈ ভয় কৰে, তেওঁলোকে জীৱন যুদ্ধত হাৰি যায়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।